নমস্কাৰ ফ্ৰেণ্ডছ, বহুত স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল প্ৰত্যাহ্বানলৈ। ফ্ৰেণ্ডছ, আজি আমি কথা পাতিম ৰিচেণ্টলি ডিম্পু বৰুৱাৰ গাৰ্লফ্ৰেণ্ড বুলি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা সুন্দৰী গাভৰুগৰাকীৰ বিষয়ে। ফ্ৰেণ্ডছ, আপোনালোকে ইতিমধ্যে নিশ্চয় গম পাইছে যে ভাইৰেল হোৱা ছোৱালীজনী আচলতে ডিম্পু বৰুৱাৰ প্ৰেয়সী নহয়। আচলতে তেওঁ এজনী অভিনেত্ৰী, মডেল, ফেশ্বন ডিজাইনাৰ তথা এয়াৰ হোষ্টেছৰ ষ্টুডেণ্ট হয়। নাম ভৈৰৱী ডেকা আৰু তেওঁ টিভি চিৰিয়েল তথা জনপ্ৰিয় ইউটিউব চেনেল SR কমেডি ক্লাবত ভিডিঅ'সমূহত অভিনয় কৰে। ৰিচেণ্টলি SR কমেডি ক্লাবৰ সদস্যসকলে ইউটিউবত লাইভ আহে আৰু তাতে ভৈৰৱীও উপস্থিত আছিল। SR কমেডি ক্লাবৰ সেই ভিডিঅ'টোৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে ডিছক্ৰিপশ্যনত গৈ সেই ফুল ভিডিঅ'টো চাই ল'ব পাৰিব। লগতে SR কমেডি ক্লাবৰ ছেকেণ্ড ভ্লগিং চেনেলত যিটো পিকনিকত যাওঁতে ডিম্পু বৰুৱাৰ লগত ভৈৰৱীয়ে ইনষ্টাগ্ৰামত ভাইৰেল হৈ পৰা সেই ৰিলটো বনাইছিল, সেই পিকনিকৰ ভ্লগ ভিডিঅ'টো তেওঁলোকৰ ছেকেণ্ড চেনেলটোত তেওঁলোকে আপলোড কৰিছে। সেই ভিডিঅ'টোৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে ডিছক্ৰিপশ্যনত গৈ সেই ফুল ভিডিঅ'টো চাই ল'ব পাৰিব। কিবা মাংস চাংসৰ পিকচাৰ আছে আমাৰ চেনেলৰ মেডাম আহি গ'ল। ফ্ৰেণ্ডছ, আপোনালোকক এটা কথা ক'বলৈ ওলাইছোঁ, আপোনালোকে যদি ছানী গল্ডেনৰ বিষয়ে জানিব বিচাৰে বা ছানী গল্ডেনৰ ভিডিঅ' চাই ভাল পায়, আপোনালোকক ক'ব বিচাৰিছোঁ যে ৰিচেণ্টলি মই ছানী গল্ডেনৰ লগত এটা জমনি বহুত এণ্টাৰটেইনিং ইণ্টাৰভিউ কৰিছোঁ। তাৰে মই পাৰ্টকৈ কৰিছোঁ, তাৰে লিংক কেইটা ডিছক্ৰিপশ্যন মই দি দিম। লিংক কেইটাত গৈ কিনে আপোনালোকে ইণ্টাৰভিউটো চাব পাৰিব। আৰু তাতে ছানী গল্ডেনে নিজৰ জীৱনৰ বিষয়ে, লগতে তেওঁ আগতে কি কি কাম কৰিছিল, এইবিলাক বহুত পাৰ্চনেল কথা কৈছে। গতিকে আপোনালোকে লিংক কেইটাত মই ডিছক্ৰিপশ্যনত দি দিম, তাতে ক্লিক কৰি আপোনালোকে ভিডিঅ'কেইটা চাই ল'ব। ফ্ৰেণ্ডছ, এই ভিডিঅ'টোত বাছ ইমানেই। থেংক ইউ ফৰ ৱাচিং এণ্ড সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ। থেংক ইউ।